এটা শান্তিৰ পৰিৱেশ মিনিটত হাহাকাৰ পৰিস্থিতিত ৰূপান্তৰিত কৰিব পৰা এটা ভাইৰাছ চিনেমাত দেখুওৱা সেই অভাৱনীয় পৰিস্থিতি ৰাতিপুৱাই মানুহৰ বিকট চিঞৰ আৰু আপুনি খিৰিকীখন খুলি দেখে যে এজন মানুহে আনজন মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিছে যে ক'বলৈ ভাষা নাই। জম্বি ভাইৰাছ জীৱিত মৃতদেহ বা জম্বি এই ভাইৰাছবিধ যি জীৱৰ অনুভূতি ইমোশ্যন চিন্তা শক্তি আৰু সিদ্ধান্ত ল'ব পৰা ক্ষমতা সম্পূৰ্ণৰূপে নষ্ট কৰি জীৱটোৰ সম্পূৰ্ণ কণ্ট্ৰল কাঢ়ি লয় আৰু জীৱটোক এখন গাড়ীৰ দৰে ব্যৱহাৰ কৰি অন্য জীৱৰ দেহত প্ৰৱেশ কৰে আৰু বিস্তাৰ কৰে। কুকুৰ মেকুৰী কীট পতংগ মানুহ সকলো জীৱ ইয়াৰ চিকাৰ হ'ব পাৰে। কথাখিনি অলপ চাই-ফাই বা ভূতৰ চিনেমাৰ দৰে লাগিলেও এনেকুৱা ভাইৰাছৰ আক্ৰমণৰ শংকা দিনক দিনে বাঢ়ি যোৱা দেখা গৈছে। কৰোনা ভাইৰাছে ইয়াৰ প্ৰমাণ বা আৰম্ভণি উদাহৰণ আপুনি যিয়েই বুলি লয়। আৰু জম্বি ভাইৰাছৰ দৰে এবিধ ফাংগাছৰ আৱিষ্কাৰ ইতিমধ্যে আমাৰ বিজ্ঞানীসকলে কৰিলে। অফায়'কৰ্ডিচেপ্স নামৰ ফাংগাছবিধ যদি কেনেবাকৈ এটা পৰুৱা বা এটা পতংগৰ সংস্পৰ্শত আহে তেতিয়া সেই পৰুৱাটো বা সেই পতংগটোৰ মৃত্যু নিশ্চিত হৈ যায়। লাহে লাহে ফাংগাছবিধে পৰুৱাটোক নিজৰ কণ্ট্ৰলত বা নাৰ্ভ ছিষ্টেমত প্ৰৱেশ কৰি পৰুৱাটোৰ দ্বাৰা এনেকুৱা কিছুমান কাম কৰায় যাৰ ফলত পৰুৱাটো মৃত্যু হৈ যায়, পৰুৱাটো মৰি যায় আৰু সেই মৃত শৰীৰটোত ফাংগাছ গজি উঠে আৰু এনেকুৱা জেগাত পৰুৱাটো মৰে যাতে এই ফাংগাছবিধৰ ৰেণু অন্য পতংগৰ শৰীৰত অতি সহজে প্ৰৱেশ কৰিব পাৰে। সৌভাগ্যক্ৰমে বিজ্ঞানীসকলৰ মতে মানুহৰ দৰে গৰম তেজৰ জীৱক আক্ৰমণ কৰিব পৰা ই শক্তিশালী নহয়। কিন্তু যদি এই ফাংগাছবিধক লেবৰেটৰীৰ দ্বাৰা শক্তিশালী বনাই যুদ্ধত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, যদি কোনোবা সন্ত্ৰাসবাদী সংগঠনে আতংক বিস্তাৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে, সেই জীৱজগত এনেকুৱা অভাৱনীয় পৰিৱেশৰ ফালে আমাৰ পৃথিৱীখন গতি কৰিব, কোনো জীৱ মানুহটো বাদেই দিয়ক কোনো জীৱ এই হাহাকাৰৰ পৰা বাচি যাব নোৱাৰিব। আৰু এই অফায়'কৰ্ডিচেপ্স নামৰ ফাংগাছবিধ বিজ্ঞানীসকলে এইটো প্ৰমাণ কৰি দিছে। এবিধ যে জম্বি ভাইৰাছ সেইটো আপুনি ক'ব পাৰে। এইটো এটা সাধাৰণ কাৰণ, অসংখ্য কনস্পিৰেচি কাৰণ আছে। তাৰ ভিতৰত ড্ৰাগছ বা নিউৰটক্সিন ভাইৰাছ এলিয়েন এটেক অন্যতম। ড্ৰাগছ আমাৰ মাজত এনেকুৱা কিছুমান ড্ৰাগছ আছে যি মানুহৰ সম্পূৰ্ণৰূপে চিন্তা শক্তি পাৰ্মানেণ্টলি ধ্বংস কৰি পেলাব পাৰে আৰু জীৱিত মৃতদেহ বনাই তথা জম্বি বনাই মানুহকে ভক্ষণ কৰাব পাৰে। আৰু ৩ নম্বৰ ভাইৰাছ ইবোলা, কৰোনা, সৰু আই বৰ আই কেনেকুৱা খাতৰনাক ভাইৰাছ আছে। আৰু ৪ নম্বৰতে এলিয়েন এটেক। যদি কেনেবাকৈ এষ্ট্ৰইডত এনেকুৱা এটা ভাইৰাছ লাগি আহে, এনেকুৱা এটা যদি ধুমকেতুৱে খুন্দা পাৰে য'ত সেই জম্বি ভাইৰাছবিধ আছে আৰু আমাৰ বিজ্ঞানী মহল সেই ভাইৰাছবিধৰ প্ৰতি যুঁজিবলৈ সক্ষম নহয় বা তৈয়াৰ নহয়, তেতিয়া কি হ'ব? বাৰু যি কি নহওক সকলো সাৱধান হৈ থকাটো ভাল, কিয়নো অলৰেডি কিছু দেশৰ ওচৰত ভাইৰাছ বম বা বায়' ৱেপন সক্ৰিয় হৈ আছে। যদি কেনেবাকৈ সেইবোৰ সন্ত্ৰাসবাদৰ হাতত লাগি যায়, ভাবকচোন আপুনি মই কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। আৰু যদি কেনেবাকৈ World War III তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ যায়, কোনো দেশৰ
হাতত লেকাম নাথাকিব আৰু তেনেকুৱা ভাইৰাছ যদি এৰি দিয়ে আমাৰ সমাজৰ মাজত কি অৱস্থা হ'ব আৰু এটা ভয় লগা কাৰণ যদি কেনেবাকৈ লেবৰেটৰীৰ পৰা লিক হৈ যায় আশা কৰোঁ তেনেকুৱা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বিজ্ঞানীসকল সাজু হৈ আছে কিয়নো কৰোনা ভাইৰাছৰ পৰা আমি শিক্ষা লোৱা উচিত দিনক দিনে যে আমি জম্বি এপক্লিপছৰ দিশে গৈ আছোঁ সেইটো নিশ্চিত এদিন হ'লেও এদিন জম্বি ভাইৰাছৰ লেখীয়া ভাইৰাছ আৱিষ্কাৰ হ'ব আৰু এনেকুৱা অভাৱনীয় হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'বই সেইটো খাটাং মেকানিকেল জম্বিয়ে হওক বা বায়'লজিকেল জম্বিয়ে হওক সেইটো খাটাং হোৱাটো